हेलो गाइस की खबर आपलोक निश्चय आपलोक सकलो भाले আছে তো গাইস আজি ব্লগটো মোটো ব্লগ হ'ব আজি হেলমেটত তেনেকৈ কেমেৰা লগাই কিনে মই মোটো ব্লগ কৰিম আজি ফাৰ্স্ট টাইম কৰিম আৰু আজিৰ এই মোটো ব্লগটোৰ যেটো সেটআপ হেতু ৰয়েল ভাই ফেলা হেল্ল আৰু এয়া হৈছে ৰয়েল ভাই আৰু এইখন হৈছে ৰয়েল ভাইৰ বাইক এমটি আৰু পিছফালে এখন মোৰ পালসাৰ আৰু হেলমেটত যেটো সেটআপ হেতু ৰয়েল ভাইৰ হয় আজি মই আগতে তেনেকৈ হেলমেটত তেনেকৈ লগাই কিনে কৰি পোৱা নাই আজি ফাৰ্স্ট টাইম কৰিম আৰু আজি এই ব্লগটোত আমাৰ মংগলী টাউনখন মই আপোনালোকক দেখুৱাব ট্ৰাই কৰিম আৰু ৰয়েল ভাই হেলমেটত কেনেকৈ কি কৰিছে এই সেটআপটো গোটেইখিনি আপোনালোকক দেখুৱাই দিব আপোনালোকে তেনেকৈ গোপ্ৰ তেনেকৈ নাথাকিলেও মোবাইলেৰে কেনেকৈ আপোনালোকে হেলমেটত মোবাইল এনেকৈ ফিটিং কৰি কিনে আপোনালোকে মোটো ব্লগ কৰিব পাৰে সেইটোৰ ওপৰত ৰয়েল ভাইয়ে ক'ব আৰু ৰয়েল ভাই সেটআপটোৰ ওপৰত কৈ দিব আৰু কেনেকৈ কি কৰিছে আপোনালোকে চাই লওক হেল্ল' গাইজ কি খবৰ আপোনালোকৰ মোৰ এটা ইউটিউব চেনেল আছে ৰয়েল ব্লগছ নামৰ আপোনালোকে ভিডিঅ'টো তাতে চাই ল'ব মই কেনেকৈ কি কৰিছোঁ গোটেইখিনি তাতে দিয়া আছে লিংকটো দি দিব হাদিয়ে মই ডিছক্ৰিপশ্যনত লিংকটো দি দিম হাদিয়ে মানে মোক আজি মাতিলে যে কেনেকৈ মোটো ব্লগ কৰে ইয়াৰো ইচ্ছা আছে বোলে মোটো ব্লগ কৰাৰ গতিকে মই আহি গ'লোঁ ই এবাৰ মোটো ব্লগ কৰিব আজি আপোনালোকে চাই ল'ব কেনেকুৱা হয় যদি ভাল লাগে আপোনালোকে ছাজেষ্ট কৰিব ইও ল'ব এনেকুৱা ছেটআপটো কৰি যেনে বেলেগ একো নাই এতিয়া হেলমেটটো আছে আৰু হেলমেটৰ বাহিৰে এইটো যিটো আছে এইটো মই অনলাইনতো পোৱা যায় আৰু অফলাইনত দোকান পোৱা যায় 500 ৰুপিজ লয় এইটো এটা আনি কেনে এটা লগাই ক্লিপবিলাক আছে ফিটিং কৰি কেনে পিছফালে ফিটা আছে বান্ধি কেনে আৰু মাইকৰ কাৰণে জেনেৰেল যিটো হেডফোন আমি ইউজ কৰোঁ ৱায়াৰ্ড হেডফোন সেইটো ইউজ কৰিলে হ'ল আৰু এনেকৈ লগাই হেডফোন লগাই কেনে ব্লগ কৰিলে হ'ল মোৰ মোবাইলটো এনে লগাই কেনে ব্লগ কৰিলে হ'ল আৰু বেলেগ নাই এইখিনিয়ে চিম্পল কথা গতিকে ভিডিঅ'টো আপোনালোকে চাই থাকক কেনেকুৱা হয় মোটো ব্লগটো এবাৰ আৰু আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ চাওক চাই কিনে কেনেকুৱা হয় কমেণ্ট কৰি জনাব আৰু আপোনালোকে ছাজেষ্ট কৰে ময়ো এনেকৈ মোটো ব্লগ ষ্টাৰ্ট কৰিম আৰু মই এতিয়া ৰয়েল ভাই এমটিখন চলাম ৰয়েল ভাই মোৰ পালচাৰখন চলাব তো বলক ব্লগটো ষ্টাৰ্ট কৰোঁ তো গাইছ এতিয়া এই বাইকখন ধুনীয়াকৈ ষ্টাৰ্ট দি দিওঁ ৰয়েল ভাই এমটিখন অ'কে লেটছ গো তো গাইছ এয়া ধুনীয়াকৈ ওলাই দিলোঁ আমি আৰু ইয়াৰ চাৰিওফালে সেউজীয়া পথাৰ আমি আহি মেইন ৰোড পাই গ'লোঁ আৰু বেছি নাই অকণমান বাকী আছে আৰু এয়া আমি আহি মেইন ৰোড পাই গ'লোঁ চ' এতিয়া আমি ৰাইট চাইডে যাম অঁ হা অঁ কোনফালে যাবি দে বল পিছে বল তো গাইজ আমি আমাৰ নগৰবাহী যিটো চক হয় আমি সেইটো চকৰে যাম বুলি ভাবিছিলোঁ কিন্তু সেইটো চকৰে যাই বেজপাৰা তেনেকৈ ঘূৰিম বুলি ভাবিছিলোঁ বেজপাৰা তেনেকৈ যাই ইছলামপুৰ চকত ল'ম বুলি ভাবিছিলোঁ কিন্তু তেনেকৈ অকণমান বেছি ঘূৰা হৈ যাব ৰয়েল ভাইৰো খাৰুপেটীয়াত কিবা কাম আছে চ' সি খাৰুপেটীয়াত যাব চ' বেছি দেৰি কৰি নাথাকোঁ চ' তেনেকৈ ঘূৰি থাকিলে বহুত দেৰি হ'ব চ' এতিয়া আমি পোনে যাম যাই কিনে আমি অকণমান শ্বৰ্ট কৰি কিনে যাম আৰু এই ৰয়েল ভাই আগত গ'ল মই অকণমান স্পীড চলাই দিওঁ তো তাৰ ওচৰত পাই যাম জল্দি আৰু এই ৰয়েল ভাই এমটি ৱাও আমি বহুতখিনি শ্বৰ্ট কৰি আহিলোঁ আমি ফাৰ্ষ্ট টাইম যোনফালে যাম বুলি ভাবিছিলোঁ সেইফালে গ'লে অকণমান দূৰ হ'ল হয় আপোনালোকক বহুত ধুনীয়া লোকেশ্যন কিছুমান দেখুৱাব পাৰিলোঁ হয় কিন্তু ৰয়েল ভাই যিহেতু দেৰি হৈ আছে চ' সেইফালে যোৱা নহ'ল তো এতিয়া আমি শ্বৰ্ট কৰি আহিলোঁ চ' এতিয়া আমি ডাইৰেক্ট এতিয়া আমি লেফ্ট ছাইডে যাব লাগিব আৰু এতিয়া আমি লেফ্ট ছাইডে গ'লে আমি ইছলামপুৰ চক পাই যাম তো ব'লক আৰু এয়া আমি ওলালোঁ মানুহ আহি আছে আগত বহুত উঠাব নোৱাৰিলোঁ আৰু যিখিনি পাৰিলোঁ সেইখিনি উঠালোঁ আৰু এয়া পাই গ'লোঁ আৰেং তো গাইজ আজি এই ব্লগটোত মই আমাৰ মংগলী টাউনত যিমানখিনি পাৰোঁ যি গোটেইখিনি আপোনালোকক দেখুৱাব ট্ৰাই কৰিম আৰু আপোনালোকে স্কিপ নকৰাকৈ ধুনীয়াকৈ চাই থাকক কিবা যদি ভুল হৈছে আপোনালোকে কমেণ্ট কৰি জনাব কাৰণ যিহেতু মোৰ এনেকৈ হেলমেটত কেমেৰা লগাই কিনে ব্লগ কৰি যোৱা ফাৰ্ষ্ট টাইম চ' কেনেকুৱা হৈছে আপোনালোকে কমেণ্ট কৰি জনাব আৰু আপোনালোকে ছাজেষ্ট কৰে মই
তো মটো ব্লগ ষ্টাৰ্ট কৰি দিম। তো বলক আগলৈ যাওঁ, বলক 1 2 3 লেটছ গো। তো আৰু আমি ইছলামপুৰ চক পায়ে যাম, আৰু বেছি দেৰি নাই। আৰু এয়া ৰয়েল ভাই আগত, মোৰ আগত ৰয়েল ভাই পূৰা। ৰয়েল ভাই অলপ আদানী হৈ আছে, সি অলপ জল্দি কৰি আছে, তাৰ কাৰণ খাৰ পিছত যাব লাগিব, তাৰ কিবা কাম আছে। তো গাইজ ৰয়েলৰ বাইকখন ৰয়েলক অকণমান চলাব দিওঁ, এতিয়া মই অকণমান মোৰ বাইকখন চলাওঁ। তো গাইজ ৰয়েলৰ MT-খনেৰে ফ্ৰণ্টৰ ভিউটো অকণমান কম আহিছিল, চ' মই মোৰ বাইকখন লৈ ল'লোঁ পালচাৰখন। চ' এতিয়া মই মোৰ পালচাৰখনত চলাই কিনে ব্লগ কৰিম। তো ব'লক লেটছ গো। তো ব'লে ৰয়েল। আৰু এই আগত ৰয়েল ভাই পূৰা MP বয়। আৰু আমি আহি এতিয়া ইছলামপুৰ চক পাই গ'লোঁ। তো ইছলামপুৰ চক হয়। তো পোনে গ'লে আমি ভেবাঘাট চক পাম, যিটো মেইন। সিফালে তেনেকৈ তেজপুৰ, ইফালে গুৱাহাটী, তেনেকৈ কানেক্ট কৰে। চ' এতিয়া আমি পোনে নাযাওঁ, তো এতিয়া আমি লেফ্ট ছাইডে সোমাম। এইটো হ'ল ইছলামপুৰ চক। তো গাইছ ব'লক, এইটো ৰাস্তাৰে গ'লে আমি এতিয়া পাম কৰিম চক। আৰু এইখন দলংখন নতুনকৈ বনাইছে, বহুত ধুনীয়া লগাকৈ বনাইছে। আগতে দলংখন বহুত সৰু আছিল, এতিয়া দলংখন বহুত ডাঙৰকৈ বনাইছে আৰু বহুত ধুনীয়া লগা হৈছে ভিউটো, বহুত ধুনীয়া, বিউটিফুল। আৰু এইখন হৈছে মঙলদৈ বাণিজ্য মহাবিদ্যালয়, এইখন মঙলদৈ কমাৰ্চ কলেজ। আৰু এইফালে আছে মাজাৰ, আৰু এইফালে এয়া বজাৰ হয়। আৰু এইটো হৈছে কৰিম চক, আৰু তেনেকৈ ইয়াৰ পৰাই মঙলদৈ মেইন টাউন আৰম্ভ হয়। আৰু এইফালে এইটো ট্ৰেন্ডছ শ্বপিং মল, আৰু এইফালে এইবিলাক চাইডে চব্জিৰ দোকান। ৰাইট চাইডে যাম আৰু এতিয়া আমি মঙলদৈ মেইন টাউনত সোমাম। আৰু এয়া হৈছে কৰিম চক। তো ব'লক আগলৈ যাওঁ আৰু আপোনালোকক দেখুৱাই আছোঁ, চাই থাকক আপোনালোকে। আৰু এইখন কাৰ্গিল, এইখন বহুত ফেমাছ ফাষ্টফুড ৰেষ্টুৰেণ্ট। আৰু ইভিনিং টাইমত মানুহ একদম নধৰা হৈ যায় পূৰা। ইয়াতে পাৰ হৈ আহিলোঁ বাৰু, আপোনাক দেখুৱাইছোৱে মই কাৰ্গিল। তো এইখনেই হৈছে আমাৰ মঙলদৈ টাউন। তো গাইজ এয়া সেইটো হিৰ' ডিলাৰ, আৰু এইফালে সেইটো হুণ্ডা ডিলাৰ। তো গাইজ ফাৰ্ষ্ট টাইম এনেকৈ মটো ব্লগ কৰিছোঁ, কথা কৈ কিনে অকণমান নাৰ্ভাছ ফিল হৈছে। তো বহুত বেছি ব্লগটো ভাল নহ'বও পাৰে, যদি হোৱা নাই আগলৈ মই আৰু ভাল কৰিব ট্ৰাই কৰিম, যিহেতু আজি ফাৰ্ষ্ট টাইম হয়। চ' বহুত নাৰ্ভাছ ফিল হৈ আছে। আপোনালোকে কেনেকুৱা পাইছে কমেণ্ট কৰি জনাব। আৰু এইফালে এইটো এটা শ্বপিং মল, বাজাৰ ইণ্ডিয়া। আৰু এতিয়া আমি পাই গ'লোঁ চুপহি। আৰু ধুনীয়াকৈ বাইকখন অকণমান ইয়াতে পাৰ্ক কৰি লওঁ, তাৰপিছত আপোনালোকে ইয়াতে মই ধুনীয়াকৈ দেখুৱাই আছোঁ। তো গাইজ ধুনীয়াকৈ বাইকখন ইয়াতে মই পাৰ্ক কৰি লওঁ। ৰয়েল কিবা লওঁ নেকি? মোবাইলৰ কাৰণে কভাৰ চোৱা। তো গাইজ ৰয়েল ভাইয়ে মোবাইলৰ কভাৰ ল'বৰ কাৰণে ৰখিছে। চ' ৰয়েলক মোবাইলৰ কভাৰটো পাই নাপাই চাই লওঁ। তো গাইজ আমি আছোঁ এতিয়া চুপহি পাৰ্কত, মঙলদৈৰ মাছ মজিয়াত হয় চুপহি পাৰ্কখন। আৰু আপোনালোকৰ চিনেমেটিক শ্বট দেখুৱাম বাৰু ইয়াতে চুপহি পাৰ্কৰ। ইয়াতে আপোনালোক টাইম স্পেণ্ড কৰিব পাৰে, ধুনীয়া পাৰ্ক হয়। আপোনালোক মই চিনেমেটিক শ্বট দেখুৱাম ইয়াৰে। আৰু ৰয়েল ভাই এয়া হেল্ল', আজি মানে কি মোৰ অলপ খাৰপতীয়াত যাব লগা কাম আছে। মোৰ কামটো কৰাৰ কাৰণে আজি ভাইকেলক এৰিব লগা হ'ল। আৰু মটো ব্লগিংটো ইয়াৰ চাই কেনেকুৱা পালে আপোনালোকে ইয়াক জনাব। যদি ভাল লাগে ইও ল'ব এটা ছেটআপ এনেকুৱা কৰি ল'ব। বেছি কাম নাই, গোটেই ভিডিঅ'খিনি কেনেকৈ কি কৰে মই আপোনালোকক মানে মোৰ ভিডিঅ' চেনেলত আছে, আপোনালোকে এবাৰ যাই চাই ল'ব, লিংকটো দি দিব। আৰু এইখিনিয়ে আৰু মই এতিয়া ইয়াক এৰিম।
আজি মঙলদৈখন তেনেকৈ ভালকৈ এক্সপ্ল'ৰ কৰিব নোৱাৰোঁ কাৰণ যিহেতু এতিয়া ই গুচি যাব কাৰণ ইয়াৰ কাম আছে আৰু এতিয়া আপোনালোক যাব আপোনালোক মই কৈছোঁৱেই আৰু বেলেগ এদিন ভালকৈ এক্সপ্ল'ৰ কৰিব চাম আৰু আজি মই তেনেকৈ জাষ্ট এক্সপিৰিয়েঞ্চ এটা কৰিলোঁ তেনেকৈ মটো ব্লগ কেনেকুৱাকৈ কৰিব লাগে বা কেনেকুৱা কি বস্তু আপোনালোকে চাই কেনেকুৱা পালে কমেণ্ট কৰি জনাব আৰু কেনেকুৱা পালে চাই কমেণ্ট কৰি জনাব আৰু যে ভাল হ'ল নে বেয়া হ'ল কিবা ভুল হৈছে যদি আপোনালোকে দেখাই দিব ভুল হোৱাখিনি তো গাইজ ইয়াৰ ৰয়েল ভাই এতিয়া যাব আৰু ময়ো ঘৰলৈ যাওঁ আজি এই ব্লগটো এইখিনিতে সামৰোঁ আপোনালোকৰ ব্লগটো চাই কেনেকুৱা লাগিল জনাব যদি ভাল লাগিল তেনেহ'লে লাইক কৰিব আৰু চাই কেনেকুৱা পালে কমেণ্ট কৰি জনাব আৰু আপোনালোকৰ যদি ব্লগটো চাই ভাল লাগে তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব তো থেংক ইউ গাইজ বাই 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 বাই